দীপকল আজি আপোনালোকক দেখাব বিচাৰিছোঁ যে আপোনাৰ যদি 11 বছৰ হয় তেন্তে কিন্তু আপোনালোকে ড্ৰাইভিং লাইসেন্স বনাব পাৰিব আজিৰ পৰা। সো আপোনালোকে ড্ৰাইভিং লাইসেন্সখন কেনেকৈ বনাব আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ফুল প্ৰচেছ দেখুৱাব। সো আপোনালোকৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট, আমাৰ এইটো চেনেল যদি নতুনকৈ আহিছে তেন্তে আমাৰ এই চেনেলখন প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন। ওয়েলকাম টু মোবাইল স্ক্রিন। সো ডিয়ার ভিউয়ার্স, আপোনালোকে প্ৰথমে গুগল ওপেন কৰিব। সো গুগল ওপেন কৰি আপোনালোকে সার্চ বক্সত টাইপ কৰি দিব PARIVHAN। সো আপোনালোকে এইখিনি সার্চ কৰি দিব। সো তাৰপিছত কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইণ্টাৰফেচ হৈ যাব, পৰিবহন সেৱা, various service related to new old driving license or learner's license like appointed booking, duplicate driving license application status, online test। সো এনেকুৱাকৈ আহি যাব, আপোনালোকে ইয়াত ক্লিক কৰি দিব। সো ডিয়াৰ বন্ধু-বান্ধৱীসকল, তাৰপিছত কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইণ্টাৰফেচ হৈ যাব। সো আপোনালোকে কি কৰিব, অলপমান স্ক্ৰল ডাউন কৰিব। সো তলপিনে চাব ড্ৰাইভাৰ লাৰ্নাৰ লাইসেন্স। সো আপোনালোকে ইয়াত ক্লিক কৰি দিব। সো তাৰপিছত কিন্তু আপোনাৰ পেজখন এনেকৈ লোডিং হৈ থাকিব। সো ডিয়াৰ বন্ধু-বান্ধৱীসকল, তাৰপিছত কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইণ্টাৰফেচ হৈ যাব। সো আপোনালোকে তলপিনে অলপ স্ক্ৰল ডাউন কৰিব, ইয়াত আছে সিলেক্ট ষ্টেট নেম। সো আপোনাৰ ইয়াত ষ্টেট নেমখন সিলেক্ট কৰি দিব। সো মই আসামৰ পৰা এপ্লাই কৰি আছোঁ, সো সেইকাৰণে আসামে সিলেক্ট কৰি দিলোঁ। এনেকুৱাকৈ ইণ্টাৰফেচ হৈ যাব। সো আপোনালোকে কি কৰিব, এপ্লাই ফৰ লাৰ্নাৰ লাইসেন্স এইটোত আপোনালোকৰ ক্লিক কৰিব লাগিব প্ৰথমে। সো আপোনালোকে ইয়াত ক্লিক কৰি দিব। সো তাৰপিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব। সো ইয়াত আহিছে নোট, প্লিজ গো থ্ৰু দ্য ৰোড সেফটি টিউটোৰিয়েল বিফৰ প্ৰচেছিং ফৰ অনলাইন লাৰ্নাৰ লাইসেন্স টেষ্ট। সো আপোনাৰ প্ৰথমে কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব লাগিব। সো তাৰপিছত আপোনাৰ পেজখন এনেকৈ লোডিং হৈ থাকিব, আপোনালোকে অলপমান ৱেইট কৰিব। সো ডিয়াৰ বন্ধু-বান্ধৱীসকল, তাৰপিছত কিন্তু আপোনাৰ পেজখন এনেকৈ আহি যাব, সিলেক্ট কেটেগৰী ইফ ৰিকুৱাৰ্ড। সো এইটো আপোনালোকে জেনেৰেল ৰাখি দিব। সো তাৰপিছত কৈছে তিনিটা অপশ্যন দিয়া আছে, ইয়াত আপোনালোকে প্ৰথমে যেটো আছে সেইখন সিলেক্ট কৰি তাৰপিছত আপোনালোকে সাবমিট অপশ্যনটোত ক্লিক কৰি দিব। সো ডিয়াৰ বন্ধু-বান্ধৱীসকল, তাৰপিছত কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ পেজখন লোডিং হৈ থাকিব। সো আপোনালোকে অলপ ৱেইট কৰিব। তলপিনে আপোনালোকে চাব, এতিয়া ইয়াত কৈছে এপ্লিকেশ্যন ইউজিং আধাৰ অথেণ্টিকেশ্যন কেন টেক দ্য LL টেষ্ট ফ্ৰম দেয়াৰ হোপ। সো আপোনালোকে এইখিনি ভালদৰে পঢ়ি ল'ব। সো তাৰপিছত কৈছে সাবমিট ভায়া আধাৰ অথেণ্টিকেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। সো তাৰপিছত আপোনালোকে সাবমিট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত মোবাইল, ইয়াত কৈছে ইফ ইউৰ মোবাইল নাম্বাৰ হেজ বিন চেঞ্জ প্লিজ গেট দ্য নিউ মোবাইল নাম্বাৰ লিংক আপডেট উইথ ইউৰ আধাৰ ৰেকৰ্ড। সো আপোনালোকে এইটো অ'কে মাৰি দিব। সো তাৰপিছত আপোনালোকে ইয়াত আহিছে, ইয়াত কৈছে আধাৰ নাম্বাৰ এণ্ড ভাৰ্চুৱেল ID। সো আপোনালোকে আধাৰ নাম্বাৰত সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত আপোনাৰ আধাৰ নাম্বাৰ যিখন হয় এই আধাৰ নাম্বাৰখন এণ্টাৰ কৰিব লাগিব। সো তাৰপিছত আপোনালোকৰ জেনেৰেট OTPত ক্লিক কৰিব লাগিব। সো যেতিয়াই আপুনি জেনেৰেট OTPত ক্লিক কৰিব তেতিয়াই কিন্তু আপোনাৰ নম্বৰত তেনেকৈ আহি যাব, সাকসেসফুলি সেন্ড দ্য ওৱান টাইম পাছৱৰ্ড টু ইউৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ 6125। মোৰ আধাৰ কাৰ্ডৰ সৈতে যিখন ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিল, সো সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত মোৰ অলৰেডি OTP গৈছে। সো সেই OTPখন এই বক্সত এণ্টাৰ কৰিব লাগিব। তাৰপিছত তিনিটা টিক মাৰ্ক দিয়া থাকিব তলপিনে, এই তিনিটা টিক মাৰ্ক মাৰি তাৰপিছত অথেণ্টিকেটত ক্লিক কৰি দিব লাগিব। সো ডিয়াৰ বন্ধু-বান্ধৱীসকল, অলৰেডি কিন্তু মই OTPখন এণ্টাৰ কৰি দিছোঁ। তাৰপিছত আপোনালোকে তিনিটা বক্স দিয়া আছে, তিনিটা বক্স আপোনালোকে টিক মাৰ্ক দি দিব। তাৰপিছত তলত আপোনালোকে অথেণ্টিকেট পাব, ইয়াত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ মোবাইলত তেনেকুৱাকৈ আপোনাৰ ফটো সহকাৰে আহি যাব। সো আপোনালোকে তলপিনে স্ক্ৰল ডাউন কৰিব। সো ডিয়াৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে তলপিনে যেতিয়া স্ক্ৰল ডাউন কৰিব তেতিয়া আপোনালোকে দুটা অপশ্যন পাব, এটা আছে প্ৰচিড আৰু এটা আছে কেনচেল। সো আপোনালোকে প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। সো ডিয়াৰ বন্ধু-বান্ধৱীসকল, আপুনি যেতিয়া প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত এনেকুৱাকৈ আকৌ ইণ্টাৰফেচ হৈ যাব। সো আপোনালোকে RTO অফিচখন সিলেক্ট কৰি দিব। মোৰ RTO অফিচ বঙাইগাঁও হয়, সেইকাৰণে বঙাইগাঁও সিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে যিটো ষ্টাৰ মাৰ্ক আছে এনেকুৱা, সো আপোনাৰ এই ষ্টাৰ মাৰ্কবিলাক লিখিব লাগিব আৰু বাকী লিখিব নালাগে। সো আপোনালোকে স্ক্ৰল ডাউন কৰি চাই ল'ব।
তাৰপিছত ইয়াত কৈছে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড উইথ আধাৰ সো আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড হৈ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰখন ইয়াত এণ্টাৰ কৰিব লাগিব তাৰপিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব সো আপোনালোকে তলপিনে চাইছে প্ৰেজেন্ট এড্ৰেছ if address modify address proof need to be uploaded সো আপোনালোকে সেম এড্ৰেছ এইখিনি থাকিব তাৰপিছত অলপমান স্ক্ৰল ডাউন কৰিব সকলো দিয়া থাকিব সো ইয়াত কৈছে মান্থ পাৰ্মানেন্ট এড্ৰেছ যদি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ এড্ৰেছ সেম হয় তেন্তে এটো ক্লিক মাৰি দিব আৰু তলপিনে অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকে দুটা অপচন পাব প্ৰেছ and hold CTRL-K to select multiple class of bicycle ইয়াত আপোনালোকে ক্লিক কৰি ওপৰত পাব motorcycle without gear non transport so তলত পাব motorcycle with gear non transport MC এটো আপোনালোকে ক্লিক কৰি ওকে মাৰি দিব তাৰপিছত আপোনালোকে এইটো অপচনত ক্লিক কৰি দিব লাগিব তাৰপিছত আকৌ এইটো অপচনত ক্লিক কৰি দিব লাগিব তাৰপিছত আপোনালোকে তলপিনে চাব ইয়াত আছে সিলেক্টেড কপস ইয়াত আপোনালোকে ক্লিক কৰি এটো টিক মাৰ্ক দি ওকে মাৰি দিব তাৰ পিছত ইয়াত কৈছে is the applicant trained for driving license please tick if yes সো আপোনালোকে তলপিনে সেলফ ডিক্লাৰেশন আছে ইয়াত আছে সেলফ ডিক্লাৰেশন ফৰ্ম 1 সো আপোনালোকে ইয়াত ক্লিক কৰি দিব যেতিয়া আপুনি ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত তেনেকুৱা ইন্টাৰফেস হৈ যাব সো আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব সো আপোনালোকে ইয়াত আছে প্ৰথমে নো মাৰি দিব তাৰপিছত yes তাৰপিছত নো তো তাৰপিছত আই হিয়াৰ বাই মাৰি দিয়া সাবমিট মাৰি দিব তাৰপিছত ওকে মাৰি দিব তাৰপিছত সেলফ ডিক্লাৰেশন এজ ফিজিক্যাল ফিটনেস হ্যাজ বিন সাবমিটেড সাকসেসফুলি আহিছে এনেকুৱা কৈ সো আপোনালোকে বেক মাৰি দিব তাৰপিছত আপোনালোকে আকৌ সাবমিট অপচনটোত ক্লিক কৰি দিব সিলেক্ট কোৱালিফিকেশন সো আপোনাৰ কোৱালিফিকেশন সিলেক্ট কৰা নাই সেইকাৰণে এনেকুৱা হৈ গল সৰি তাৰ বাবে কোৱালিফিকেশন দি দিছো তাৰপিছত আকৌ সাবমিট অপচনটোত ক্লিক কৰি দিব সো ডিয়াৰ বন্ধু-বান্ধৱীসকল আপোনালোকে যেতিয়া সাবমিট অপচনটোত ক্লিক কৰি দিব তেতিয়া এনেকুৱাকৈ আহি যাব you have not selected donate organ donor do you want to donate click ok to donate and cancel not to donate সো আপোনালোকে ওকে মাৰি দিব আকৌ আপোনালোকে সাবমিট অপচনটোত ক্লিক কৰি দিব আকৌ ওকে মাৰি দিব আকৌ ওকে মাৰি দিব সো এনেকুৱাকৈ তিনিবাৰ মাৰিব লাগিব সো আপুনি যেতিয়া সাবমিট অপচনটোত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত এটা একনলেজমেন্ট নাম্বাৰ আহিব সেইখন আপুনি ডাউনলোড কৰি থৈ দিব কিয়নো আপোনালোকে যেতিয়া ষ্টেটাছখন চেক কৰিব তেতিয়া আপোনাৰ এই একনলেজমেন্ট নাম্বাৰটো লাগিব মই আপোনাৰ ওচৰত মই শেয়াৰ নকৰিলো কিয়নো মই হেতু কাগজ যদি মই শেয়াৰ কৰো মই ভালদৰে এডিট কৰিব নোৱাৰো সেই কাৰণে আপোনালোকে চালে এটো অলপ বেয়া হ'ব সেই কাৰণে মই আপোনাৰ ওচৰত মই শেয়াৰ নকৰিলো আশা কৰো আজিৰ এই ভিডিওটো আপোনালোকৰ বহুত হেল্পফুল হৈছে যদি হেল্পফুল হৈছে তেন্তে আমাৰ এই ভিডিওখন প্লিজ লাইক কৰি দিব আৰু আমাৰ এই চেনেল যদি নতুনকৈ আছে তেন্তে আমাৰ চেনেলখন প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও জয় অসম